অহায় বিয়া পাতিলে নহ'ব বয়স চাব লাগিব ভাল পালে নহ'ব ভূটাৰ কাৰ্ডো লাগিব ভূটাৰ কাৰ্ড থাকিলে নহ'ব আধাৰ কাৰ্ড চাব লাগিব আধাৰ ভূটাৰ চালে নহ'ব পিছলে বিপদে যে হ'ব কিনো হলা দেই আইজৈ 18 বছৰ নহ'লে নহ'ব ছোৱালী ৰিজেক্ট কৰিব লাগিব 19 বছৰ হ'লেহে পলুৱাই নিব পাৰিব কিনো হলা দেই দিনকাল এখন কিনো হলা দিনকাল দেই ৰাতিপুৱা শুই উঠিয়ে যদি মই গান এটা নুজো নহয় গোটেই দিনটোলে ভাল নালাগে গম পাইছনে মনটো ফ্ৰেছ নালাগে নহয় কলিজাৰ দেই গানটো গাই লৈ পিনি মই এতিয়া উঠি আছো পুচু কি কৰি আছ হা তই শুই উঠাই নাই নে ৰাতিপুৱা হ'ল গৰুখনে হেম্বেলিয়ালে মোক মানে মায়ে শুবলৈ নিদিলে নহয় ঘৰত জান নাই মই একদম এনেকুৱা কৈছোঁ নহয় একদম মানে একেবাৰে ৰাতিপুৱা কুকুৰা গ'লে কে 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 কৰিব পাৰে কক কৰিব পাইছেহে হাঁহখন তাতে ক'ব পাইছেহে তেনেকুৱা কৰোঁতেই গৰুখনেও হেম্বেলিয়াইছে মানে মায়ে মোক শুবলৈ দিয়া নাই আৰু গম পাইছ নাই একদম মানে কৈছোঁ নহয় মূৰটো বিষাই গ'লগৈ ৰাতিপুৱা যদি মই ভালকৈ অকণমান দেৰিলৈকে নুশু নহয় মোৰ মূৰটো গোটেই মূৰটোৱে বিষায় মায়ে যে মোক অকণো শুবলৈ নিদিয়ে গম পাইছনে তই উঠাই নাই নে এতিয়ালৈকে 10টা বাজিব হ'ল হা তই উঠাই নাই তই কেতিয়া যাবি তই কেতিয়া যাবি তই আজি বা দেওবাৰ ঘৰতে আছ ভালেই হৈছে কিন্তু হ'লেওতো তই কথাটো কৈছিলি নাই আমি যে সেই তালৈ যোৱা কথা আছিলে সেইফালে ফুৰিবলৈ হা ধেৰ যে ৰং বিৰং হওঁ পাহাৰ চাবলৈ যোৱা কথা আছিলে ক'তা তই দেখোন নগলিয়ে সেইটো দেওবাৰে যোৱা কথা আছিলে তইতো সেইটো দেওবাৰো নগলি হা এতিয়াও কি আজি নাযাওঁৱে নেকি মনটো ফ্ৰেছ লাগিছে মায়ে ৰাতিপুৱা পেক তহঁতৰ হাঁহখিনিতকৈ বেছি পেক জানানে কিন্তু হ'লেও কি হ'ব এতিয়া মই ৰাতিপুৱা অকণমান শুই উঠিছোঁ উঠি লৈ পিনি অকণমান যদি গানটো নেগাওঁ মোৰ মনটো ফ্ৰেছ নালাগে আৰু ফ্ৰেছ নালাগিলে মই কামখিনি কৰিব নোৱাৰোঁ কামখিনি কৰিব নোৱাৰিলে গোটেই দিনটোলৈ মোৰ এনেই যায় অনৰ্থক গম পাইছে অনৰ্থক বুলি যে কয় যে সেইটো কথাকে গম পালি ভালে কৰিলি কেলৈ আহিলি তই পাহৰি থাকিলোঁ নহয় আজি দেওবাৰ বুলি আকৌ মই আকৌ কালি স্কুল যোৱা নাছিলোঁ যে ভালে হ'লে তই আহিলি চাবলৈ যাম তই নানান পাহাৰ চাবলৈ যাম ৰং চাবলৈ যাম আকাশ চাবলৈ যাম কি যে ভাল লাগিব নদী চাবলৈ যাম কি যে ভাল লাগিব তই মই একদম উঠি পিনি এতিয়াই মুখখন ধুই ল'ম হাউতকৈ এঙাৰ সোপা মাৰি লওঁ একদম দাঁতখিনি এঙাৰ সোপা ঠিকছে মাৰি লওঁ এঙাৰ মাৰি যে কিমান চফা হয় ৰচোন দেই মই অকণমান ফ্ৰেছ হৈ লওঁ তাৰপৰা তোৰ লগত কথা পাতি আছোঁ চাচোন চা মোক কেনেকুৱা লাগিছে মই একদম ধুনীয়াকৈ গা পা ধুই গম আছে ঢেলা চাবলৈ গা ধুলো আকৌ গা পা ধুই মেলি এতিয়া বহিছোঁ এতিয়া কচোন হেৰি নহয় কথাটো কালি যে আমি যে গৈছিলোঁ সেই তালৈ মামা ঘৰলৈ তালৈ যাওঁতে দেৰি হ'ল আকৌ হা কালি আহি পাইছোঁহিয়ে একদম পৰহি নাই যোৱা পৰহিদিনাখন ৰাতি থাকিলোঁ তাত যে ভাওনা আছিলে ভাওনা চালোঁ আকৌ আহি পিনি কালি আহি পাইছিলোঁহে গম পাইছ নাই আকৌ কালি গ'লোঁ নহয় পেহী ঘৰলৈ পেহী ঘৰৰ পৰা আহি পিনি পাইছোঁহে বোলে কুকুৰা এটা মাৰিছে ভাত খাজা আকৌ ভাত পানী খাই আহোঁতে বহুত দেৰি হ'ল নহয় কুকুৰা হাতখন কিমানো খাবি একদম খাই বৈ আহি লৈ পিনি পেটটো এতিয়া গেৰেপ লাগিছে কচোন মোক কেনেকুৱা লাগিছে বা সেই চশমা যে পিন্ধি ল'লোঁ চশমা পিন্ধিলেহে বেছি ৰঙীন দেখি মই নাই কচোন কেনেকুৱা লাগিছে মোক তোক যে ইমান ধুনীয়া লাগিছে কিনো কবি আৰু বৰ ধুনীয়া লাগিছে পাই মোৰহে চশমা নাই ময়ো এযোৰ চশমা একদম যাওঁতে পিন্ধি ল'ম দেই সেই যেতিয়া পাহাৰলৈ পাহাৰ চাব যাওঁতে একদম পিন্ধি ল'ম দেই মোকো ভাল লাগিব গম পাইছ নাই অকল তোকে ভাল লাগিব সদায় যে তোকেই ভাল লাগে সেইটো কথা নহয় দেখিছ মোকো ভাল লাগিব আকৌ ভাওনাত কি হ'ল আকৌ তেতিয়াহে ভাল লাগিব মোৰ মনটো যে ওচৰত পিছত লাগি আছে কচোন ভাওনাখনত কি চালো নহয় সেই যে তাৰ যে সেই ধদুৱাটো ধদুৱা পিতেক আকৌ সেইটো নামটো কি আছিলে পাই গুমৰা আকৌ এই গুমৰাই কি কৰিলে জানো নাই এই ধদুৱা পিতেক গুমৰাই ক'লে হেৰি নহয় পাৰ্ট ল'লে গম পাইছে নাই বাপেকো ল'লে পিতেকো ল'লে তাৰপৰা এতিয়া যুদ্ধ হ'লা বাপেকে কৈছে সেই তই মৰ একদম সি গুমৰাই নমৰে নহয় জানো নাই তাৰপিছত কি হ'লা একদম নমৰে একদম যুদ্ধ পুৰা কৰি আছে সেই মই
একদম মুখাটো লৈ লওঁ দেই অ কোৱা আকৌ তাৰপিছত কি শুনো ক কথাটো মই শুনি আছো ন ক তাৰপা কি হ'ল গম পাইছনে তাৰপা ক'লে একদম ধুমাধুম একদম যুদ্ধ পুৰা লাগি আছে ধিনচাও কিটাও ধিনচাও কিটাও টাও হা সোনকাল ক একদম মোৰ একেবাৰে বুকুখন ডিপিং ডাপাং কৰিছে আইও ইমান স্পীডত বজাইছে নে ঢোলটো তাৰপা কি কবি একদম ভাওনাখন ধুমাধুম লাগি আছে তাৰপিছত আৰু কি আকৌ সি আকৌ প্ৰৱেশ কৰিয়ে মৃত্যু হোৱা নহয় সি আকৌ এতিয়া বাপেকে কৈছে তই মৰ সি কৈছে আকৌ এতিয়া নমৰো নহয় ৱা মই কেলে মৰিম আকৌ মোক এখন যদি বাইক দিয় তেতিয়াহে মই মৰিম গম পাইছনে ভাওনাখনতো কৈছে নহয় মোক কেটিএম বাইক লাগিব নহ'লে মই নমৰো আজি ভাওনা কৰিয়ে থাকিম তাৰপা কি হ'ল ৱা ভাওনাখনৰ আকৌ কি বাইকখনৰ কথা আহিলে আকৌ তাৰপা কি কথা আকৌ সেইখন ভাওনা ঘৰটো তেনেকুৱাখন হয়নে অ ৰাম কোনো ভাওনা হলে দমলি ভাওনা হ'ল ৰাম বাইকখন লাগে কিমান ডাঙৰ হয় ল'ৰাটো বাইকখন লাগেই নে কিমান ডাঙৰ মানুহটো আছে কি আছে ভদেশ্বৰ গৈ লৈ পিনি সিহঁতৰ মাকক ক'লগে খুৰী আপোনাৰ দেখোন ল'ৰা নময় তাৰপা গোটেইখন হাবাথি খালে নহয় তাৰপিছত মাকে কৈছে কি বুলি জানে নাই মাকে কৈছে মোৰ ল'ৰাটোকে কেলে মৰিব আকৌ সেই বুলি ক'লে নহয় তাৰপিছত ক'লে যে মোৰ ল'ৰাটো নময় বুলি কওঁতে তেতিয়া একদম চিঞৰ বাখৰ হুলস্থুল নহয় তাৰপা মোৰ ল'ৰাটো যেতিয়া নময় বুলি ক'লে তেতিয়াহে আপোনাৰ ল'ৰাটো নময় সেই বুলি ক'লতহে একদম শান্তি নহয় ভাওনাহে কৈছে তেতিয়াহে মৰিব সেই কথাটো কওঁতে তাৰপা আকৌ মাকে আহি পিনি ক'লে তই মৰ আকৌ মাকেও কৈছে মই নমৰো যুদ্ধ কৰি থাকোঁতে জানো মানুহখনে গোটেইখনে হাঁহিছে নহয় কি যে জমনি ল'ৰা ভাওনা কৰি থাকোঁতে বা সেইবোৰ কথানো ক'ব লাগেনে বাইক লাগে চাইক লাগে তই ঘৰত কহি হয় নাই বাৰু কিন্তু হ'লেও বা ভাওনা কৰি থাকোঁতে একদম পুৰা যুদ্ধ আকৌ ঘিন্তাও তেনেকে একদম যুদ্ধ কৰিয়ে আছে নময়হে তাৰপিছত অৱশেষত কি কৰিলে জানে বাপেকে কৈছে তোৰ বদলি মই তাৰ বদলি আৰু বাপেকে মৰি দিলে নহয় তাৰপৰা মৰিলেহে আকৌ যুদ্ধ শেষ হ'ব তাৰপৰা বাপেকে মৰি দিলে ন গোটেইখনে হাঁহি পেটৰ নাইচি গৈছে গম পাইছে পেটৰ যে গোটেই নাইখিনি ডাল হৈ গৈছে গম পাইছ সেই কথাখিনি তেনেকুৱা নহয় কিনো কবি আমি আৰু থাকোঁতে এজনীয়া পেনেচনে মুটিয়ে দিলে সিহঁতৰ ভাওনা দেখি গম পাইছেনে কিনো কবি বোলে সেই টেনত নে কি মেট্ৰিক নি দিব নে কি সেইবোৰ টেনত পঢ়ে সপায় আমিনো কেনেকৈ গম পাওঁ ইমান সৰু ল'ৰা আমি সেইবোৰ কথা গমেই নাপাওঁ দেখোন টেনত পঢ়ে কিছুমানে কৈছে বোলে এই মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে কিছুমানে কৈছে বোলে মেট্ৰিকহে দিব জানো পাই মই গমেই নাপালোঁ নহয় হয় নি তাৰপা কি হ'ল বাপেকটো মৰি থাকিলে তেনেহ'লে ভাওনাখন চাই চাগে কেনেকুৱা ভাল লাগিছিলে হয়নে মোকো লৈ নগলি কেলে মই যাম বুলি কৈছিলোঁ আমাৰ আকৌ পেপাই যাব নিদিলে পেপাই যাবলৈ দিয়াহেঁতেনে ভাল আছিলে যাবলৈ নিদিলে মোৰ বৰ খং উঠিছিলে গম পাইছিলে নে প্ৰথমতে যাবলৈ নিদিওঁ বুলি কওঁতে হ'লেও চানা কেইটামান আনি বহি এইপিনি সোনকালে হোমৱৰ্ক কৰ বুলি ক'লে মই আকৌ যাবই নাপালোঁ নহয় হয় দে তই কাহিনীটো ক'লি বৰ ভাল লাগিলে দেই তেনেহ'লে সেইখন হ'ল হয়নে বাদ দে ভাওনা কথা সুধিলি এতিয়া ইমানকে একেবাৰে কথাখিনি তই সেয়াকে বহলাই থাকিব নালাগে আৰু যাক তাক নকবি আকৌ দেই আমাৰ মামাৰ ঘৰ ভাওনা নহয় জানো আকৌ কোনোবাই শুনিলে তাকে হাঁহিব যি হ'ল বাদ দে এতিয়া ব'ল যাওঁ ব'ল এই পাহাৰ চাহাৰ চাবলৈ যাওঁ আৰু গৈ লৈ পিনি আকৌ সেইখিনি লিখিব দিছে নহয় সেইখিনি আকৌ লিখিব লাগিব নহয় কেলে সেইবোৰ কি পৰ্যবেক্ষণ কৰিলে লিখিব দিয়া নাই জানো ছাৰ বাইদেউ সেইবোৰ লিখিব লাগিব গম পাইছনে ব'ল যাওঁ ব'ল ব'ল তই গলি নে আকৌ বাইকখন ষ্টাৰ্ট দে তই গৈছোঁ তই জানো বাইক চলাব পাৰিবি ঠেলিছহে মানে হ'ব চাইকেলখন ল ব'ল